তুমি এতিয়ালৈকে ৰাজীৱক কথাটো কোৱা নাই যে? মই বুজি পোৱা নাই তাক কেনেকৈ কওঁ কথাটো। মই যিমান দূৰলৈকে তাক চিনি পাওঁ সি দেখোন কথাটো গম পালে পগলা হৈ যাব। ইয়া তাক ক'বতো লাগিবই। আজি ইভিনিং এপাক তাক লগ কৰি কথাটো কৈয়ে দিওঁ। বেবী কোৱা। কথা এটা আছিল তোমাৰ লগত। কোৱা। আজি এবাৰ ইভিনিং লগ কৰিব পাৰোঁনে? মোৰ এটা কথা আছিলে তোমাক ক'বলৈ। বাইদেউ ক'ত আছা তুমি এতিয়া? মই বিজয়ৰ লগত ৰেষ্টুৰেণ্টত আছোঁ। বিজয়, অ'কে, ক'ত লগ কৰিবা? আজি ইভিনিং তুমি গান্ধী মণ্ডপত আহি যাবা। অ'কে, আই উইল বি দেয়াৰ। কোৱা, কি কথা আছিলে? তুমিওতো কিবা ক'ব খুজিছিলা, ফাৰ্ষ্ট তুমি কোৱা। তুমি কোৱা ফাৰ্ষ্ট। প্লিজ আৰ্গুমেণ্ট নকৰিবা। অ'কে, দেন মই ফাৰ্ষ্ট কওঁ। আমাৰ ৰিলেশ্যন 2 বছৰ পাৰ হৈ গ'ল আৰু আমি এতিয়া ৱেল ছেটেলড। চ' মই ভাবিছোঁ যে আমাৰ ৰিলেশ্যনটো এতিয়া নেক্সট পৰ্যায়লৈকে যাব লাগে। কিয় ভাবিছানে তুমি? চাইলেণ্ট কিয় আছা এতিয়া? কোৱা, কিয় ভাবি আছা? মই ভাবিছোঁ যিহেতু বিয়াৰ মেটাৰটো সম্পূৰ্ণ বেলেগ, একচেপ্ট কৰাৰ আগত মই তোমাক এটা টাস্ক দিব বিচাৰোঁ। টাস্ক? কি টাস্ক? অহা 1 মাহ আমাৰ মাজত কোনো কণ্টেক্ট নাথাকিব। আমি সম্পূৰ্ণ ছেপাৰেট হৈ থাকিম, না কলত না মেছেজত। আৰু ফোনতেও যদি কল কৰা 7 দিনকৈ বাঢ়ি গৈ থাকিব। 1 মাহ মোৰ অবিহনে যদি থাকিব পাৰা, আমি গোটেই জীৱন একেলগে থাকিম। আৰ ইউ চিৰিয়াছ? এইটো কেনেকুৱা টাস্ক? তুমি প্ৰেংক কৰিছা, ৰাইট? ন'। অ'কে, 1 মাহ পিছত তুমি বিয়াৰ কাৰণে ৰেডি হৈ থাকা। আৰু মোক কিবা ক'ম বুলি মাতিছিলা তুমি? আজি নকওঁ, 1 মাহ পাছতে ক'ম।
আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত চেষ্টা কৰক আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত চেষ্টা কৰক আপুনি ডায়াল কৰা নম্বৰটো আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে হেল্ল'। হেল্ল' বিজয়, জিয়া ক'ত আছে গম পোৱা নেকি তুমি? কি হ'ল চাইলেণ্ট আছে যে? ভাই এক কাম কৰা, তুমি মোক না গান্ধী মণ্ডপত লগ কৰা, আমি ভালকৈ কথা পাতোঁ। ঠিক আছে। তুমি মিছা কৈ আছা। শুনা ভাই, তোমাক কেনেকৈ বুজাওঁ, তাই আৰু আমাৰ মাজত নাই। তুমি মিছা কৈ আছা এতিয়াও। তাই 15 দিন আগতে এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছে। আৰু তুমি তাইক পাহৰি যোৱা, তোমাৰ কাৰণে ভাল হ'ব। তুমি মিছা কৈ আছা এতিয়াও। মই সঁচা কৈছোঁ ভাই, যেতিয়ালৈকে তাই ব্ৰেইন কেঞ্চাৰৰ কথা গম পাইছে তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিলে। তুমি ভাঙি পৰিবা বুলি তাই তোমাক ক'ব পৰা নাই, আৰু তোমাৰ কাৰণে কিবা এৰি গৈছে। এইটো লোৱা। একমাহ পাৰিছা, এতিয়া গোটেই জীৱন পাৰিব লাগিব। মই তোমাক কথাখিনি কৈ মৰাৰ আগত দুখ দিব বিচৰা নাছিলোঁ, সেইবাবে মই তোমাক মোৰ পৰা আঁতৰাই দিছিলোঁ। নিজৰ ধ্যান ৰাখিবা ভাই। আশা আছিল জানা, তোমাৰ লগত সুখ দুখৰ জীৱন কটাম, হেঁপাহৰ এটি ঘৰ সজাম, কিন্তু অকালতে আকাশৰ ফুল মৰহি গ'ল। মোৰ দেহটো তোমাৰ পৰা আঁতৰত আছে, কিন্তু মোৰ মনটো আজিও তোমাৰ লগতে আছে।
শেষ মুহূৰ্তত মই যোৱা যন্ত্ৰণা তোমাৰ চকুত মই চাব নোৱাৰিম বাবে নোকোৱাকৈ আঁতৰি আহিলোঁ। পাৰিলে মোক ক্ষমা কৰিবা। লাভ ইউ মোৰ এণ্ড মোৰ। So hey guys, thank you so much for watching our videos. যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰিব, কমেণ্টছ কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু য়েছ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে, আজি আমি শ্বুট কৰিছোঁ হোটেল গুডলাক ৰেচিডেঞ্চি। এইটো হাই ৰোডৰ পৰা 1 কিলোমিটাৰমান ভিতৰত হাতীগাঁও ৰোডত। হোটেলটো বহুত ভাল, বহুত নিট এণ্ড ক্লিন। এণ্ড ফাৰ্ষ্ট কথাটো হ'ল বাজেট ফ্ৰেণ্ডলি হয়। কম বাজেটত আপোনালোকে বহুত ভালকৈ থাকিব পাৰিব। কাপল ফ্ৰেণ্ডলি হয়। ৰেষ্টুৰেণ্টো বহুত ভাল, ৰেষ্টুৰেণ্টৰ খানাও বহুত ভাল। মই হোটেলৰ নাম, এড্ৰেছ এণ্ড কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম। এণ্ড আপোনালোকে ৱেৰ থ্ৰুদিও বুকিং কৰিব পাৰিব, মানে অনলাইন বুকিং কৰিব পাৰিব। চ' নেক্সট টাইম আপোনালোকে যদি বাহিৰৰ পৰা আহে, গুৱাহাটীত আহে, তেতিয়াহ'লে মই ছাজেষ্ট কৰিম আপোনালোকে এইটো হোটেল।